সেইখিনি পাৰিবলৈ আজি সক্ষম হ'লো। সেয়াই মোৰ একদম বহুত দিনৰ লেতেৰা টপ এটা উলিয়াই দিছো। দেখ ঐ শাৰী খুলি Hey guys, welcome back to my YouTube channel. আজি আমি কৰিবলৈ গৈ আছো এটা ট্ৰুথ এণ্ড ডেয়াৰ চেলেঞ্জ। আপোনালোকে থাম্বনেল দেখি গম পাই গৈছে আমি এতিয়া কি কাণ্ড কৰিম আজি। আৰু ইয়াত এটা টুইষ্ট আছে। টুইষ্টটো হ'ল যে আমি ইয়াত এটা সাংঘাতিক বস্তু খাম, যিটো তাই আৰু মই একদমেই বেয়া পাওঁ, যিটো বস্তু আমাক কোনেও খুৱাব নোৱাৰে। আৰু সেইটো হৈছে নিম পাতৰ পানী। নিম পাতৰ পানী আমি আজি খাম। যোনে সেইটো কাম ট্ৰুথ এণ্ড ডেয়াৰ চেলেঞ্জটো যোনে পূৰা কৰিব নোৱাৰিব, সি খাব লাগিব নিম পাতৰ পানী। কৈলক আমি এতিয়া পাৰোঁগৈ নিম পাত। এতিয়া আমি পাৰিম নিম পাত। নিম গছৰ ডালবোৰ সেয়া, তাত আছে নিম পাত। দেখা নাই চাগে আপোনালোকে, দেখাই আছোঁ ধৈৰ্য। নিম পাত পাৰিম। নিম পাত পাৰি আমি সেয়া পানীত ভৰাই, মানে গ্লাছত পানী দি পেলাই তাত ভৰাই থৈ দিম, আৰু পানীখিনি পূৰা তিতা হৈ যাব, আৰু সেইখিনি পানী আমি খাম। কৈলোঁ আমি এতিয়া পাৰোঁগৈ নিম পাত। মানে নিম গছডাল বহুত ওখ হয়, এতিয়া কেনেকৈ পাৰোঁ তাকে ভাবি আছোঁ। পাৰিবতো লাগিব যিহেতু, ভাবিছোঁ ধুলাকে উঠাই দিওঁ নেকি গছডালৰ ওপৰত। উঠিব পাৰি নি গছত উঠিব পাৰি নি? এইডাল আমাৰ নিম গছডাল। দেখিছে ন কিমান ওপৰত আছে, দেখিছে নহয়, বহুত ওপৰত আছে। এতিয়া আচল কথাটো হ'ল যে আমি এইডালৰ পৰা নিম পাত পাৰিব পাৰিম নে নোৱাৰিম। 2,000 years later. Hey guys, আমি এইখিনি পাৰিবলৈ আজি সক্ষম হ'লো। অৱশেষত আমাৰ মিছ পিপিলিনা বৰাই সেইখিনি পাত পাৰিবলৈ সক্ষম হ'ল। হেল্ল' গাইজ, আকৌ ঘূৰি আহিলোঁ আপোনালোকৰ মাজলৈ। একদম নিমপাত পাৰি গ্লাছত ভৰাই তিতা পানী বনাই আহি গ'লোঁ। চ' এইখিনিতে কৈ দিওঁ, এই পানীখিনি সাংঘাতিক তিতা, কাৰণ এই পাতটো হ'ল মহানিম। আৰু এইখিনিতে কৈ দিওঁ মই আমাৰ আজিৰ চেলেঞ্জটোৰ কথা, কাৰণ আমি ইয়াতে আছোঁ দুজনী, আৰু দুজনী থাকিলে আমি যিটো বটল ঘূৰাই পেলাই বা মিউজিক দি পেলাই এনেকৈ আমি কোনো ধৰণৰ ট্ৰুথ ডেয়াৰ চেলেঞ্জ কৰিব নোৱাৰোঁ, কাৰণ দুজনী হ'লে এইটো অসম্ভৱ কথা। সেইবাবে মই কি ভাবিলোঁ, ইয়াত আছে বাতিটো আছে ডেয়াৰ, আৰু এই বাতিটোত আছে ট্ৰুথ। আৰু আমাৰ মই দুখন এনেকৈ চিট লৈছোঁ, এই চিট দুখনত আছে ট্ৰুথ এণ্ড ডেয়াৰ। আৰু যদি তাই খেলে তেতিয়া মই কি কৰিম, এনেকৈ কৰি এনেকৈ পেলাই দিম, আৰু তাই এটা উঠাব। যদি ইয়াতে ট্ৰুথ আছে বা ডেয়াৰ আছে, তাই যিকোনো এটা উঠাব। যদি পৰিল ট্ৰুথ, তেতিয়া তাই ট্ৰুথ বাতিটোৰ পৰা এটা কুৱেশ্যন ল'ব, লৈ পেলাই তাই এইটো ক'ব লাগিব। আৰু যদি পৰে ডেয়াৰ, ইয়াৰ পৰা এটা উঠাই পেলাই তাই ল'ব লাগিব। গতিকে ব'লক আমাৰ কাম আজি আৰম্ভ কৰোঁ। মই এইটো কৰি দিওঁ। Oh my god. Okay. So মোৰ তাত পৰিলে ট্ৰুথ। এতিয়া ট্ৰুথৰ বাতিৰ পৰা মই এটা উঠালোঁ। ইয়াত লিখা আছে, তাই এনেকুৱা এটা কথা ক'ব লাগিব, যিটো কথা তাই ঘৰত মিছাকৈ গৈ পেলাই তাই ফ্ৰেণ্ডৰ লগত বা যিকোনো ক'ৰবাত বাহিৰলৈ গৈছে, কিয় গৈছিল, কেতিয়া গৈছিল আৰু কি হৈছিল, সেইটো তাই ক'ব লাগিব এতিয়া। আৰু এইটো আৰু ইউজ নকৰোঁ, এইটো মই এতিয়া ছেট কৰি দিম। সেইটো কথা মই আজিলৈকে কাৰো লগত কোৱা নাই আৰু কাৰো লগত আলোচনাও কৰা নাই, বিকজ এইটো মানে বহুত চিক্ৰেট, আৰু মই যেনেকৈ তেনেকৈ বাচিছোঁ এইটোৰ পৰা। তো তেতিয়া মই ক্লাছ 9ত আছিলোঁ, আৰু মোৰ তেতিয়া আছিলে জিঅ'গ্ৰাফী টিউশ্যন আছিলে। তাৰপিছত মোৰ এজনী ফ্ৰেণ্ড আছিলে আৰ্চা সিং নামৰ। ত' সেইদিনাখন মানে তাইও টিউশ্যন যাবলৈ মন নাছিলে আৰু মোৰো নাছিলে। ত' সেইখিনি সময়ত আমি চাইকেল লৈ পেলাই টিউশ্যন বা স্কুল গৈছিলোঁ। ত' সেইখিনি সময়ত তাৰপিছত কি হ'ল, আমি দুজনে প্লেনিং কৰিলোঁ যে আমি আজি নাযাওঁ, টিউশ্যন নকৰোঁ, ঘৰত কম টিউশ্যন যাম, বা টিউশ্যন আমি নাযাওঁ। আমি কৰিছোঁ কি, পইচা লৈ পেলাই মানে ৰেষ্টুৰেণ্টত কিবা খাম, ফটো চটো উঠিম, তাৰপিছত ঘৰলৈ আহি যাম। আৰু তাৰপিছত আমি তেনেকৈ প্লেনিং কৰি গ'লোঁ। তাৰপিছত
I really don't know कि सारे আজিলৈকে মই কথা গম নাপালো कि सारा কোনে লগালে কথাটো গৈ পেলাই টিউশন ছাৰক গৈ পেলাই কথাটো কোনোবাই কৈ দিলে তাৰপিছত টিউশন ছাৰে মোৰ ঘৰৰ গাৰ্জেন আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনী ঘৰলৈ ফোন কৰি দুইজনকে জনাই দিলে তাৰপিছত মোৰ দেউতা তাইৰ বাবে আৰু আমাৰ টিউশন ছাৰ তিনিজন মিলি আমাক গোটেই ঢেকিয়াজুলি বিচাৰি ফুৰিলে কিন্তু আমাৰ ৰেষ্টুৰেণ্টৰ বাদে মানে ৰেষ্টুৰেণ্টত বিচাৰ নাছিল বাবে মোক নাপালে তাৰ কাৰণে বাচি গ'লো বাৰু তাৰপিছত ঘৰলৈ আহি পেলাই মায়ে মোক সুধিছে ক'লে গৈছিলা তাৰপিছত মই ক'লো টিউশন গৈছিলো তাৰপিছত মায়ে কৈছে তাৰপিছত দেউতাই গৈছে বিচাৰি পেলাই তো তাৰপিছত দেউতা আহিলে তাৰপিছত মোক মৰমেৰে সুধিছিলে ফাৰ্ষ্ট টাইম ক'লে গৈছিলা মানে এয়া ধুমুহাৰ আগৰ আগজাননী তাৰপিছত থেংক গড মই সেইদিনা বাচি গ'লো কাৰণ সেইখন ঘৰত আমাৰ কাজিন আহিছিল মোৰ ৰিলেটিভছ আহিছিলে মানে মাহীহঁত মামাহঁত চব আছিলে কাৰণে মানে সেইটো কাৰণে মই বাচি গ'লো আজি আপোনালোকৰ আগত মই এইটো কথা খালাচ কৰি দিলোঁ কিমান এটা ভাল কাম কৰিছে আপোনালোকে দেখিছে নহয় মই এতিয়া এনেকৈ পেলাম কি পৰে চাওঁ চহা দেৰ পৰিছে ভয় লাগে উঠাবলৈ দিয়ে আৰু কিবা পৰিছে ভগৱানে জানে আৰু তাই তাত পৰিছে পাৰ্টনাৰৰ যিকোনো এটা কাপোৰ ধুই দিব লাগিব তো ডেট মিনছ তাইৰ পাৰ্টনাৰ মই আৰু মোৰ এটা ধুনীয়া চাই কাপোৰ মোৰ বহুত কাপোৰ লেতেৰা হৈ আছে বে এটা ধুই দিবি ধুনীয়া চাই দেই মেচিনত ধুই দিম আমি আহি পাই গ'লো বাথৰুমলৈ তাই ইতিমধ্যে ৰেডি কৰিছে কেনেকৈ কাপোৰ ধুৱে আজিলৈকেতো লাইফত কাপোৰ ধুই পোৱাই নাই কি এই মেচিনত ধোৱা আৰু সেয়াই মোৰ একদম বহুত দিনৰ লেতেৰা টপ এটা উলিয়াই দিছো কি ধুৱে চাওচোন চাবোন কটাই চাবোন কিয় দিম মানে চাবোন এই ওপৰত চাবোন আছে ওপৰত চাবোন আছে মই চাবোন উলিয়াই নাই মই চাবোন ওপৰত চাবোন আছে জলদি মানে তিনবাৰ পানী খাব লাগিব জলদি কি কৈছ এটা গাইস কাপোৰ ধুছে তাই কাপোৰ ধুছে বোলে এই আমাৰ কাপোৰ ধুছে বৰ্তমান মইতো কাপোৰ ধুই নিলো যিমান লেতেৰা আছে তাতকে ডাবল লেতেৰা হ'ব কি কৰিম এতিয়া ককচোন পেলাই দিম নে ঘৰতে দিম মা হে গাইস আপোনালোকে দেখিলে মই কিমান ধুনীয়াকৈ তাইৰ কাপোৰটো ধুই দিলোঁ হ'ব প্লিজ আচলতে নাম নাই বুজিছে ইমান কষ্ট কৰি দিছোঁ তাইক লৈ পেলাই একদম নামেই নাই মানে মোৰ আপোনালোকে নিজৰ চকুৰে দেখিছে কি ধুনীয়াকৈ তাকো আমি আহি গ'লোঁ গেমৰ মাজলৈ উঠক আপুনি এটা ইয়াৰ পৰা ইয়াত কি পৰিছে চাওচোন এইবোৰ শব্দ কৰি নাথাকিবচোন No, I can do it. I can't do it. ইমান ये এটা मेरे से नहीं ধুনীয়া होगा. হ'ব নিম পাতৰ পানী প্লিজ नहीं তাত থাকিব দিয়া তাই তাত কি দিয়াৰ পৰিছে আপোনালোকে জানে তাই যিকোনো এখন বেয়া পোৱা শাৰী পিন্ধি পেলাই মেইন ৰাস্তাটো ঝাৰু মাৰিব লাগিব আমাৰ ইয়াত বহুত মানুহৰ ঘৰ আছে ইয়াত বহুত ৰাস্তাত বহুত গাড়ী মটৰ গৈ থাকে নাজানো আজি আহে নে নাহে আহিলেতো মই খুব ভাল পাম তাই কোনোবাই দেখক সেইটোৰ ওপৰত ব'লক তাই আজি শাৰী পিন্ধি পেলাই ঘৰ ঝাৰু মাৰিব কথাটো কৈ দিওঁ এই ৰাস্তাটোত আমাৰ মানে বহুত মানুহ থাকে দেই প্ৰথম কথাটো হ'ল বহুত মানুহ থাকে এইটো ৰাস্তাত বৰ্তমান মানুহ নাই ধেৰ তেৰিকা বহুত লছ হ'ল মোৰ আজি বহুত লছ হ'ল আও বেবি আও প্ৰথম কথাটো হ'ল ইয়াৰ পৰা সেইফাললৈকে ঝাৰু মাৰি নিব লাগিব
এইটো টাস্কত মই দেখ ঐ খাই খুলি দেখ ঐ খাই খুলি দেখ ঐ খাই খুলি তাই খাই খুলি Iwan kulit tuh kai. Nah. Ya. Jaga naik. Jar में भी दबा ले वो. ना फाल के ना. फाल के जार में बने टाइम वेस्ट कोई लाभ नहीं भाई. गगन. ओके. गगन ने साइड आगे से दे. ओके. सुनकर. আপোনালোকে দেখিলে তাই প্ৰথমবাৰ শাৰী চাৰী খুলি গ'ল ৰাস্তাত এইটো কাম কৰিবৰ কাৰণে বহুত ষ্ট্ৰাগল কৰিব লগা হৈছে প্ৰথম কথাটো হ'ল যে ৰাস্তাত মানুহ নাই কাৰফিউ দি থৈছে বৰ্তমান গতিকে ৰাস্তাত মানুহ নাইতো এইটো কৰা ইমান টান নহয় কোনেও দেখাই নাই দেখিলে বেছি ভাল লাগিল এই ইহঁতৰ ঘৰৰ পোৱালিটো দেখি গৈছে হে এতিয়া মোৰ পাল So, okay, throw. उठाओ एक truth so उठवा सोनकाले truth eta মই কৈছো मैथ्स क्लासत আটাইতকৈ কম নম্বৰ কিমান আছিল আৰু কোন ক্লাসত এটা কই দিব নোৱাৰো ন মান যাব আপোনাৰ কাৰণে এৱাৰ্ড প্লিজ এটা কোনেও ক'ব নাই মানে পাৰে মানে মই মেথছত সাংঘাতিকভাৱে নিৰ্লজ্জভাৱে মই গাধা আছিলোঁ হ্যাঁ গাধা আছিলোঁ কোনটো ঠিক আৰু আছোন মই মেথছৰ মানে একদম নিৰ্লজ্জভাৱে মই গাধা আছিলোঁ মেথছত সেইবাবে এইটো নকওঁ আৰু মান সন্মান যাব আৰু সেইকাৰণে এটাকে ভাল লৈ চামুচ না নহয় তিনি চামুচ কয় চামুচ এইবিলাক নহয় মই নিজে খাম মই মৰমত এক চামুচ ধুনীয়াকৈ খুৱাই দিম এক চামুচ তিনি চামুচ আৰু এইটো তুমি ওলাইছা আৰু চামুচ খাম মই নিজে খাম বা চেনি পানী নহয় অ'কে জলদি নাইচ এক চামুচ খালো মুখত চিটা লাগি গৈছে খাই আছো না চাব নালাগে নহয় এক চামুচ নাই এক চামুচ হয় এতিয়া চামুচ খাই আছো নহয় এতিয়া চামুচ খা দেখি এটা কাজ তাই হাৰি গ'ল সো জিকা চান্সটো মোৰ বেছিকে আছে ওকে পেটত তেলো কমিব কিমি আছে নহয় পাপে নিজে খালি কম পাবি আৰু কি মই নাহাৰো মোৰ খোৱা দিন নাহি আহি আছে খুব সোনকালে আহি আছে মুখখন কিবা লাগি গ'লগৈ বেয়া লাগি গ'লগৈ মিঠা ন? না মিঠা চব মই আনিম okay বৰ নাটক কৰি লৈ থাকো স্পীডত ল'ব নোৱাৰো তো মোৰ লগত পৰিছে truth প্লিজ এখন দিয়া টু টাকা তাত উঠোৱা এতিয়া চাম মই নিম পানী কেনেকৈ নেখায় নিম্বানি খোৱাৰ অকাত দিন মোৰ আহে কি আছে কি পাব্লিক প্লেচত কৰা আটাইতকৈ লাজ পোৱা কামটো কি তাইৰ তাত পৰিছে মানে পাব্লিক প্লেচত মানে এনেকুৱা কি কাম কৰিছে যে কৰি পেলাই উঠিহে তাই মানে বহুত বেয়াকৈ লাজ পাইছে মানে যে তাই সেইটো কৰিব নালাগিছিল বুলি পিছতে মানে ভাবিছে কি কাম আছিল তেনেকুৱা এইটো মই বিচাৰিলেও ক'ব নোৱাৰো আপোনালোকৰ আগত
তাই দিন নাহে বোলে নিম পাতৰ পানী খোৱা তাই দিন নাহে কৰা ইয়া উঠোৱা ট্ৰুথ কৰিছে ইয়াত মানে লিখা আছে এনেকুৱা এজন মানুহৰ নাম ক'ব লাগিব যিজন মানুহক মই বহুত বেয়া পাওঁ কিন্তু মানুহজনক মই মুখেৰে বহুত ভাল পোৱা দেখুৱাওঁ এনেকুৱা মানুহ বহুত আছে আজি মানুহৰ আগত প্ৰকাশো কৰি দিয়া সেই নাম ক'ব নোৱাৰো ন জেং হৈ যাব এয়া তোমাৰ কাৰণে এৱাৰ্ড স্পেচিয়েল এৱাৰ্ড প্লিজ নিম্পানি নামটো কৈ পেলাই হেৰি বেয়া একেবাৰে মোক হেৰিকে বেয়া হোৱাতকৈ নিম্পানিটো খাই পেলাই তিতাটো খাই থকাই সিহঁতৰ নামৰ তিতা বুলি খাই দিওঁ আৰু ন ইমান দিলে মানে মানুহে বহুত তিতা চিনি চামত বেছি হৈ গ'ল ন চ' এতিয়া মই ট্ৰুথ यार বাৰ ট্ৰুথ ট্ৰুথ এটাই আছে ট্ৰুথ শেষ হৈ গ'ল এতিয়া আমাৰ আছে ডেয়াৰ এতিয়া আমি কি কৰিম ট্ৰুথ কাগজখন আমি আঁতৰাই দিওঁ কাৰণ ট্ৰুথত যিহেতু নায়ে আমাৰ চেচে বাতি জীৱনত কেতিয়াবা কাৰোবাৰ ঘৰৰ পৰা কিবা চুৰ কৰি খোৱা অভিজ্ঞতা তাৰপিছত আছে জীৱনত কেতিয়াবা নিজৰ ঘৰ নহয় বেলেগৰ ঘৰৰ পৰা কিবা বস্তু চুৰ কৰি খোৱাৰ অভিজ্ঞতা আছে তাইৰ মই জানো কিন্তু কি আছে তাই এতিয়া ক'ব লাগিব চ' এনেকুৱা অভিজ্ঞতা এটা আছে বাৰু তেতিয়া মই ক্লাছ 3 নে 4 কিবা এটা আছিলোঁ তো আমাৰ ঘৰৰ ওচৰৰ এজনী ছোৱালী আছিলে তাইক আমি মাইনা বুলি মাতিছিলোঁ আমাৰ ঘৰৰ ওচৰৰে হয় তো মাইনা আৰু মই কি কৰিলোঁ সিহঁতৰ ঘৰত মনে মনে দৰজাখন খোলা আছিল সেইখন মনে মনে সোমাই চেনি টেমাটো খুলি আমি ভালকৈ চেনি তেনি খাই চেনি তেনি পেলাইও থৈ আহিলোঁ তাৰপিছত তেনেকৈ গ'ল তাৰপিছত কিবা এটা মানে খুৰীজনে কিবা এটা চখ হ'ল আমাৰ ওপৰত তো লগে লগে ৰুমলৈ আহি পেলাই দেখিলে চেনি পৰি আছে তলত লাগি গ'ল হাংগামা মোৰ মা বহুত ষ্ট্ৰিক হয় চ' এইটো কথা যেতিয়া গম পালে মোক সেইদিনাখন বহুত গৰু ধুলাই খালোঁ ঘৰত বহুত পিটন খালোঁ মোৰ একদম মানে ঘুটনি বাৰী চিনি পায় ঘুটনি বাৰী একদম উল্টাই মানে ঠিকছে মানে ঘৰৰ পিটন খাবলৈ হ'লে মানে সেইডাল দি আমি বেছিকৈ খাইছিলোঁ আগতে বহুত খাইছিলোঁ মাৰ পানীও খাইছিলোঁ মাই ঘুটনি বাৰী হাতা আৰু কি আছিল আৰু যে এলাৰ্মটো চাফা কৰে যে এইডাল বেডৰুমত থাকিলে এলাৰ্মটো চাফা কৰাটো লিখাইছিলোঁ আৰু পাকঘৰত থাকিলে ঘুটনি বাৰী আৰু হাতা দি খাইছিলোঁ চ' সেইদিনাখন যদি মোক দেউতাই নবচালে হয় মোক আধা মৰা কৰিলেহেঁতেন আমাৰ কি হ'ল আমাৰ ট্ৰুথৰ কাগজখিনি আমাৰ চেচ হৈ গ'ল পাঁচখন দিছিলোঁতো গতিকে তাৰপিছত ডেয়াৰ এইটোৰ কাম নাই ট্ৰুথখন ফালিয়ে পেলালোঁ এইটোৰ কাম নাই এতিয়া আমি ডেয়াৰ এতিয়া তাই হৈ গ'ল এতিয়া মই উঠাম এটা এনেকৈ ডেয়াৰকেইটা আৰু উঠাই শেষ কৰি দিম অ'কে এইটো থাকি গ'ল মই জানিছিলোঁ পকাখন চেলেকিব লাগিব ডেট মিন্স মই পকাখন চেলেকিব লাগিব পকা চিলেকাকৈ নিমপানী খাৰখিনি খাই দে কামত দিব হাৰি যাম না মই তাই দুবাৰ খালে মই এবাৰ খালে সৰি প্লিজ তুমি দুবাৰ খাইছা মই এবাৰ খাইছোঁ ভিডিঅ'টো ওলাব ন কোনে অ'কে মই দুবাৰ খাইছোঁ চাগে আৰু খাব নোৱাৰোঁ পকাই চেলেকি দিওঁ আৰু এতিয়া সুবিধাজনক হ'ব আৰু দেখিছেনে আপোনালোকৰ কাৰণে মই কিমান কষ্ট কৰিছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ओके अब अपना काम शुरू करें लेट्स 1 2 and 3 देखा नहीं जरूर ना देखा जाके यो हो गल গতিকে তুমি ইয়াৰ পৰা উঠোৱা
ইয়াত আছে তাই নিজৰ চুলি কাটিব লাগিব গতিকে তাই চুলি কাটিব লাগিব নহয় কাটি দিব আৰু ন দীঘলে চুলি হোৱা নাই কিমান বছৰ পাই নেকি আছে এতিয়া মই ইমানটা চুলি কাটিম হৈ গৈছে কাটিব লাগিব মই কেঁচিখন লৈ আহোঁ অ'কে আৰু আৰু বেছি নাছিলে সৰুখনো বিচাৰি পোৱা নাই আৰু বিচাৰি ফুৰিব মোৰ সময় নাই কিমান কাটিবি দেখাব লাগিব ইমানখিনি চুলি তাই আজি বিসৰ্জন দিলে আমি আজি গোটেইখিনি কমপ্লিট কৰিলোঁ এতিয়া কোন জিকিল কোন হাৰিল আপোনালোকে ভিডিঅ'টো চালে গম পাবই যিহেতু তাই দুবাৰ আমাৰ তিতা পানীটো খাইছে চ' গমটো পাইছে ইতিমধ্যে হাৰিল কোন জিকিল কোন চ' আই এম দ্য উইনাৰ হ'ব প্ৰথমবাৰত ন আৰু জিকিব দিছোঁ আৰু জিকক কথা নাই ইউজ মি একো নাই আগলৈও এনেধৰণৰ ভিডিঅ' কিবা কিবি দি থাকিম আপোনালোকে চাই থাকিব আৰু আকৌ এবাৰ কৈ দিওঁ আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেন বহুত বহুত ধন্যবাদ আৰু আজিলৈ ইমানেই দেন আকৌ লগ পাম বাই বাই